কাৰণে এইটো যাব এইটো যাব এইটো যাব এইটো যাব এইটো যাব এইটো পানী ওলাইছে এইকনো যাব এতিয়া এইকনো যাব এইকনো যাব মানুহজন আছে মানুহজন তেওঁ বাচিলে মানুহজন বচা নাই এতিয়া कंफर्म करना पड़ेगा निमाती फाइल में डूबा यहाँ भी ऐसे मैं आपको बताता हूँ আৰু তেওঁ আছিলে আমি বহি আছিলো এখন নাৱৰ এফালৰ পৰা আমি উঠিছিলো জাষ্ট গৈছিলে ইফালৰ পৰা ইমান স্পীডত নাওখন আহিছে আহি মানে একদম ধাক্কা দি দিলে দিয়াৰ পিছত সেইখন নাও মানে এতিয়া বহুত দূৰত গুচি গ'ল তাৰপৰা আমি বহি আছো মোৰ হাজবেণ্ডে কৈছে ধৈৰ্য ধৰা একো নহয় যেতিয়া পানী সোমাই আহিলে নাওখনত তেতিয়া বোলে পানী সোমাইছে ওপৰলৈ উঠিলো ওপৰলৈ উঠাৰ নাওখন ডেকা হৈ যেতিয়া গ'ল মোৰ মানুহজনে ইখন নাৱলৈ টানি আছো যেনে উঠাই নিজে মানে ইখন নাও একেবাৰে পাল্টিয়ে খাই গুচি গ'লো সন্মুখত বহু দূৰলৈকে চচৰাই নিয়া হৈছিল মই মানে কি কথাটো এনেকুৱা হৈছে যে যিখন আভ্যন্তৰীণ জল পৰিবহণৰ যিখন মাৰ ভেচেল যিখন মানে যুটীয়া নাও বুলি কয় সেই নাওখন মাজুলীৰ দিশৰ পৰা আহি আছিলে আহি ঘাট পোৱালে প্ৰায় 4 বজালৈ 15 মিনিটমান থকা অৱস্থাত তেওঁলোক ঘাট পাইছিলেহি পাওঁতেই এইফালৰ পৰা যিখন 4 বজা নাও খুলিবলগীয়া সেই নাওখন লোড কৰি ৰাখিছিলে তেওঁলোকে আৰু লোড কৰি থকা অৱস্থাত তেওঁলোক 15 মিনিটমান সময় আছিলে খুলিবৰ কাৰণে আৰু তেওঁলোকে যিখন মাজুলীৰ পৰা আহি আছিলে সেই নাওখন চাপিবৰ কাৰণে তেওঁলোকে জাগাটো উলিয়াই দিছিলে উলিয়াই দিওঁতে তেওঁলোকে ওলাই বুলি আগলৈ আগবাঢ়ি যাওঁতে দুইখন নাৱৰ মাজত মানে মুখামুখি সংঘৰ্ষ হয় আৰু লগে লগে যিখন 4 বজা যিখন নাও সেইখন মানে ব্ৰহ্মপুত্ৰৰ মাজত মানে ডুবি যায় কিমান যাত্ৰী আছিলে আৰু যাত্ৰীটো একচুৱেলি আমি উদ্ধাৰ কৰিবলৈ যোৱা মানুহ তথাপিতো তেওঁলোকৰ হাতত কিমান যাত্ৰী আছে মই একচুৱেলি অনুমানিকভাৱে মই নাজানো তথাপিতো কিন্তু আমি খেদি গৈ পেলাই তেওঁলোকক প্ৰায় 25জনমান মানুহ আমাৰখন নাৱত আমি উঠাইছোঁ আৰু এখন নাও লগে লগে পাইছে তেওঁলোকেও কিন্তু তাতে 20-25জনমান উঠাইছে আৰু লগতে যিখন মাৰ ভেচেল যিখন নাৱৰ লগত যুটীয়াভাৱে দুইখন লাগি আছিলে সেই নাওখনতো যিখিনি সাহসী মানুহ পানী সোমোৱাৰ অৱস্থালৈকে তেওঁলোক মানে খুব দৌৰি আহি সেইখন নাৱতো তেওঁলোক উদ্ধাৰ হৈছে কিন্তু এতিয়া কথা হ'ল কি অনুমানিকভাৱে নাওখন পাল্টি মাৰি দিয়াত তাৰ তলত যদি কিবা সোমাই আছে তেতিয়াহ'লে আমি এতিয়ালৈকে আমি ক'ব পৰা অৱস্থাত নাই কিন্তু আমি যিখন নাও উদ্ধাৰ কৰি আনিছোঁ তাত এটা 1.5 বছৰীয়া প্ৰায় শিশু আৰু মাক আছে আৰু লগতে তাতে প্ৰায় 1 বছৰ আৰু 6 বছৰ 7 বছৰমান মানে এজনী ছোৱালী আৰু এটা ল'ৰা আছে লগতে জ্যেষ্ঠ কেইজনমান আছে আমি তেওঁলোকক ধৰি উদ্ধাৰ কৰি পেলাই এই নিমাতী ঘাটত কাষ চাপিছোঁ